মাছ আজি মাছ হ'ব মাছৰ মানে ডেঞ্জাৰৰ মাছ খাম আজি বেষ্ট হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল গৰম খিচিৰিত আপোনালোকক আকৌ এবাৰ স্বাগতম তো আজি এটা ধামাকা ভিডিঅ' হ'ব ফুড চেলেঞ্জৰ ভিডিঅ' তো চাই থাকক ভিডিঅ'টো পুৰা ইণ্টাৰেষ্ট পাব তো অলপ স্কিপ নকৰিব তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ইহঁত কেইটাৰ মানে কাটিং চাই মানে জিভাৰ পানী ওলাই গৈছে আৰু মানে খাম খাম কৰি ৰখি আছে দেই ইহঁত কেইটা এই খাব পাবি দেই ফালে ফালে অলপ মুভ কৰিবি মানুহটা তো আমাৰ হৈ গ'ল পিচিং তো কাটিং তামাম হৈ গ'ল কাটিং ইয়াতে মছলা সোমাই দিব লাগিব আৰু আম খাব লাগিব দেই আজি মানে ডেঞ্জাৰ খানা হ'ব তো এইবাৰ মানে অলপ পেষ্ট এটা বনাই লওঁ আমি পেষ্ট মানে কি ফাৰ্ষ্টত আদা ৰহুন আৰু পিঁয়াজ অলপ মানে মিক্সিং কৰি দিওঁ মানে পেষ্টটো বনোৱাৰ কাৰণে আৰু তো এইটো তেল দি দিলোঁ তাৰপিছতে হালধি দিওঁ এবাৰ হালধি তামাম 120 আৰু এইবিলাক পেকেটিং মছলা অলপ আনিছোঁ কালাৰৰ কাৰণে তাৰপিছত এইটো হ'ল আমাৰ ৰেড চিলি হাতটো জ্বলিবই হাতেদি যিহেতু খানিব লাগিব মাছটো আৰু লগতে আৰু কিবা কিবিও জ্বলি যাব পাৰে কিন্তু দেই এইটো অলপ জিৰা গুড়া আমাৰ পেষ্ট হৈ গ'ল ৰেডি তো এবাৰ মানে এইটো মিক্সিং কৰি পেলাই আমি মাছত এবাৰ লগাই দিম চাওঁচোন মাছত কেনেকৈ লগাওঁ এবাৰ ফালে দেখাই দিয়া পেষ্ট ফালে দেখাই দিয়া অলপ পেষ্ট ৰেডি আমাৰ মানে পেষ্ট কৰি আছোঁ তো ইয়াতে কি কি দেখা দিলোঁতো গমেই পাল না এবাৰ এইটো আমি মাছৰ ভিতৰত সোমাই দিব লাগিব পেষ্টটো মজা হৈছে দেই পেষ্টটো আৰু এইটো আমাৰ মাছ তো মাছৰ ভিতৰত আমি পেষ্টটো সোমাই দিম কেমেৰামেন দেখাই দিয়া এইটো আমাৰ পেষ্ট মাছত লগাই দিলোঁ অলপ ভিতৰ ফালেও দি দিওঁ আজি মজা লাগিব কিন্তু খাই দেই প্ৰথমবাৰ জীৱনত কিন্তু খাই আছোঁ দেখা পালোঁ মানে কি আৰু এইবিলাকক কিছুমানক দেখা পাই থাকোঁ নাই খালি খাই থাকে মাছ মানে জ্বলাই মাছ খাই জ্বলাই খায় তো তাৰ পৰাই অলপ মোৰো জ্ঞানত আহি গ'ল আৰু অলপ জ্বলাই খাই দিওঁ নেকি তো তাৰ কাৰণে অলপ চেষ্টা কৰিলোঁ কি হয় চাওঁ খাব পাৰোঁ নে নাপাৰোঁ কুছ তো হোগা ধামাকা হোগা ধামাকা চাওক না গাইছ ৱাও মজা লুকছ একটা আহিছে কিন্তু দেই এতিয়া মানে আৰু পাছত ফাইনেলি যেতিয়া ৰেডি হ'ব তেতিয়া আৰু বেছি ভাল লাগিব 5, 6, 7 ষ্টাৰে আজি পাত্তা নাপাব আমাৰ খানা দেখিলে মোক আকৌ মাতে নেকি বনাব আহিব বুলি কিটচেনত মই কিন্তু নাপাৰোঁ দেই ফাইনেলি গাইছ আমাৰ ৰেডি মানে মছলা দিয়াৰ তো এবাৰ আমি ইয়াক কলপাতত মানে ডেৰ পেটাই পেলাই ইয়াক এবাৰ জুইত দিব লাগিব তো আমাৰ ফাইনেলি পেকিঙৰ টাইম আহি গ'ল তো বঢ়িয়া কৰি এবাৰ পেকিং কৰি দিম পেকিঙৰ কাৰণে আমি নৰসিংহ দিম এইটো এটা ছাইড নৰসিংহ দিম আৰু এইটো একটা ছাইড নৰসিংহ দিম এটা পাত সোমাই দিলোঁ তাৰপিছত নাগা ধনিয়া অলপ আছে নাগা ধনিয়াৰ পাত ভিতৰত সোমাই দিলোঁ অলপ মানে ফ্লেভাৰটো এতিয়াৰ পৰাই মানে ধুনীয়া এটা মানে চেণ্ট এটা আহি আছে তো আশা কৰোঁ ভালে হ'ব আশা কৰোঁ পূৰা মজা হ'ব বুলি তো ফ্লেভাৰ তামাম হৈ আছে কিন্তু এইকেইটা আইটেম লওক নেমু দিয়া নাই নেমু অলপ চিটা দিওঁ পুদিনা দিছা পুদিনা লাষ্টত দিম এয়া নেমু হৈ গ'ল আমাৰ বঢ়িয়া হৈ গ'ল আৰু আমাৰ এয়া হ'ল আমাৰ পুৰা নেচাৰেল যিকোনো বস্তু বনাইছে একদম প্ৰাকৃতিক মানে পতঞ্জলি চিষ্টেমত এইটো হ'ল পুদিনা আমাৰ পুদিনা 2 এপাত দি দিওঁ আৰু খোৱা টাইমত আৰু লৈ খাম
তো ইয়াতে পেটৰ ভিতৰতো ভৰাই দিওঁ মজা হৈ আছে কিন্তু দেই গাইছ তো সকলোৱে চাই থাকিব একদম শেষলৈকে একদম ফিনিচিং তো আমাৰ পেকেটিং ইজ ষ্টাৰ্ট আমাৰ পিচ ৰেডি তো এবাৰ চকাত দিব লাগিব ধৰ জুইত দিব লাগিব আৰু আমাৰ ফাইনেলি আমি জুই লগালোঁ তো জুই লগালে প্ৰব্লেম এটা হৈ গ'ল মানে জুইৰ ওপৰত যোনটো আমাৰ চালনি টাইপৰ এটা লাগে সেই বস্তুটো নাই গতিকে আমি এটা মানে কি আৰু দেশী যোগাৰ এটা কৰিলোঁ মানে চাৰিটা খুঁটি গাড়ি আমি তাৰবিলাক বান্ধি দিম তো তাৰ ওপৰত যাতে মাছটো ৰখাব পাৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে খোৱালৈকে আৰু একদম তামাম মজা হ'ব না তো চাই থাকিব তো আমাৰ বস্তু আহি আছে দুটা তো এবাৰ বহাই দিওঁ ইয়াতে ওৱাও এইটো দে জুই দিয়া তলে দি জুই দিয়া এই জুই জ্বলিছে আৰু জ্বলিবই তো ইয়াৰ কাৰণে আমি কমেও 30 মিনিট জিৰাবই লাগিব তেতিয়াই হ'ব হয়তো আৰু মাজে মাজে আমি ইয়াক উল্টাই কৰি থাকিব লাগিব মানে উল্টাই থাকিব লাগিব আৰু ফাইনেলি গাইছ আমাৰ মানে হৈ গ'ল ৰেডি তো ৱাও 2 পিচ ৰেডি হৈ গ'ল আমাৰ ডাঙৰ মাছ আৰু এইফালে কাটিং চলি আছে ইয়াৰ লগত মানে মিক্স কৰি খাব লাগিব মজা লাগিব আৰু এইটো বেলেগ ধৰণৰ জলকীয়া দেই বেলেগ ধৰণৰ মজা এক পিচ আমাৰ ওলাই দিলোঁ তো আৰু এক পিচ আছে ইয়াতে মজা লাগিব দেই ধুনীয়া গোন্ধ ওলাইছে এইকেইটা আগ লগাইছে আৰু মটটো হৈ গ'ল গোটেই ৰেডি কাটিং কুটিং তো এবাৰ আমি খাম তো কেনেকুৱা লাগে চাওঁ অলপ টেষ্ট কৰিব লাগিব দেই মজা আৰু এক টুকুৰা ভোট জালুক লৈছোঁ মানে মজা মজা কি মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ একদম তামাম মজা হৈছে কিন্তু নৰসিংহ পাত আৰু সিহঁতৰ ধৰি আছে এনেকুৱা মজা হৈছে না মজা কিয় ডেকা ল'ৰা মজা এইটো কাটি আছো এইটো দি খাব লাগিব আৰু মজা টেষ্ট বেছি মানে গম পালি তামাম মজা হৈছে দেই মজা লাগছে খাই একটা চেচে পাব দেখোন ৰে ইমান স্পীড খাই আছে লাহে খা মাথা লবি লাহে খা দেই এটা শেষ হৈ গ'ল খাওঁতে একটা চেচ প্ৰাইচ চেচ হৈ গ'ল এটা তামাম সোৱাদ হৈছে তো গাইছ লগৰ লগত এইদৰে মানে অলপ টাইম স্পেণ্ড কৰিলোঁ আৰু মাছৰ পুৰা খাই একদম মানে জুতি এটা ল'লোঁ আৰু তো ভাল লাগিল আপোনালোকেও ঘৰত খাব পাৰে দেই এইদৰে মজা তো ফাইনেলি গাইছ আমাৰ খোৱা চেচ কাটা মজা লাগছে আৰু একদিন খাব লাগিব বৰ ধুনীয়া আছে খোৱাত একদিন সদায় খাম সদায় ক'ত পাবি মাছ পুখুৰী আছে তো আমাৰ খোৱা চেচ তো এটা সৰু চেলেঞ্জটো নহয় এনেই খালোঁ আৰু মানে পুৰি দিয়া মাছ মানে খোৱাত কেনেকৈ লাগে তাৰ কাৰণে অলপ খাই টেষ্ট কৰিলোঁ তো ভাল লাগিলে নেক্সট টাইম খালে আৰু বনাম বেলেগ এতিয়ালৈ বাই বাই টাটা আজিৰ ভিডিঅ' তো ইমানতে সামৰি দিম তো বাই বাই টাটা জয় অসম আৰু যিসকলে মোৰ ভিডিঅ'টো এতিয়া মানে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ লাইক চাইক কৰিব তেতিয়াহ'লে মই ভিডিঅ' মানে বনাবলৈ অলপ সাহস পাম না তো আশা থাকিল ছাবস্ক্ৰাইব কৰি দিবলৈ